হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে কুশলে আছোঁ। সকলোৱে কৈ আছে যে আজিকালি তুমি ভিডিঅ' নিদিয়া, কিয় দিয়া নাই, কি কথা কি বতৰা? কাৰণ মই ভিডিঅ' ধৰক দি আছিলোঁ আগতে, আৰু এইকেইদিন মই একেবাৰে সময় পোৱা নাই। আৰু বহুতে কৈ আছে এনেকৈ ছাবস্ক্ৰাইবাৰ কেনেকৈ বাঢ়িব। মই আপোনালোকক কৈ দিওঁ যে মই ছাবস্ক্ৰাইবাৰ বঢ়াৰ কাৰণে ভিডিঅ' নিদিওঁ। ভিডিঅ' দিয়াটো খানা বনোৱাটো মোৰ এটা চখ হয়। মই সেইকাৰণে মাজে মাজে ভিডিঅ' এটা দুটা বনাই দি থাকোঁ। যিহেতু ইউটিউব চেনেল এটা আছে, মানুহে ভিডিঅ' দিয়াৰ কাৰণে এটা সুবিধা দিছে, সেইকাৰণে মই ইউটিউবতো দিওঁ আৰু মোৰ ফেচবুক পেজতো দি দিওঁ। গতিকে আজি আকৌ এটা নতুন ভিডিঅ' আপোনালোকলৈ দিম বুলি ভাবিছোঁ। এইটো এটা একদম সহজ ৰেচিপি হয়। ৰেচিপি মানে মই ৰেচিপি বুলি নকওঁ, যে বাটাৰ আপোনালোকে ঘৰতে কেনেকৈ তৈয়াৰ কৰিব পাৰে আজিৰ ভিডিঅ'টোত আপোনালোকে দেখা পাব। আহক আমি ভিডিঅ'টো দেৰি নকৰি, মানে একদম পলম নকৰি আৰম্ভ কৰোঁ। বলক ভিডিঅ'টোৰ মাজলৈ। এয়া মই লৈছোঁ ঘি বেছিও নালাগে, অকণমান ঘি লৈছোঁ। তাতে মই এচিকুটমান দিছোঁ হালধি গুড়ি আৰু অকণমান দিম নিমখ। কাৰণ হালধি গুড়ি হৈছে কালাৰটোৰ কাৰণে, আপোনালোকে ফুড কালাৰ দিব পাৰে, লিকুইড ব্যৱহাৰ নকৰিব। যদি ফুড কালাৰ কিবা গুড়ি কালাৰ থাকে এনেকৈ পাউডাৰটো আপোনালোকে ব্যৱহাৰ কৰিব। এনেকৈ নিমখ দি দিছোঁ। এইখিনি মই অকণমানে ঘি লৈছোঁ, কাৰণ বাটাৰটো যিহেতু বনাম ফাৰ্ষ্ট টাইম মই বনাইছোঁ, গতিকে যদি কিবা গোলমাল হৈ যায় ঘিখিনি এনেই যাব। সেইকাৰণে অকণমান মই ঘি লৈছোঁ। এটা মানে সৰু ঘিৰ বটল কিনি আনিছোঁ, কিনি আনি মেলি সেইখিনিয়ে মই গলাই মেলি বাতি লৈছোঁ। আৰু ইয়াৰ লগত মই দিছোঁ এই টুকুৰা বৰফ, আপোনালোকে দেখা পাইছে। বৰফখিনি দি এই ঘিখিনি মই এনেদৰে লৰাই থাকিম। যিমান পাৰে আপোনালোকে এনেদৰে লৰাই থাকিব। লৰাই থাকি গোট মাৰি যাব, আপোনালোকে দেখা পাব। এয়া চাওক, মই যিমান পাৰোঁ সিমানে এনেদৰে মানে এইখিনি কৰি আছোঁ, মানে লৰাই আছোঁ। আৰু এনেদৰে লৰাই থাকোঁতে একদম গোট মাৰি গৈছে, দেখা পাইছেনে? গোট মাৰি যোৱাৰ পিছত আপোনালোকে লক্ষ্য কৰিবচোন যে বৰফ টুকুৰা যিখিনি বৰফ মানে বাচি যায় আৰু সেইখিনি মানে বেলেগ হৈ যায় বৰফখিনি, আৰু নালাগে মানে তাতে বৰফখিনি, সেইখিনি গলিও নাযায় বৰফখিনি। এয়া চাওক, ইমান ধুনীয়াকৈ বাটাৰৰ নিচিনা হৈ গৈছে, আপোনালোকে দেখিছেনে? একদম বাটাৰ যেনেকৈ বনায় একদম তেনেকুৱা হৈছে। চাওকচোন, বাটাৰ দেখিবলৈ যেনেকুৱা তেনেকুৱা হৈছে। চাওক, এয়া ইমান ধুনীয়া হৈছে। আৰু আপোনালোকে টেষ্ট কৰিও চাইছোঁ মই, তাৰে মাজতে পূৰা বাটাৰৰ নিচিনা টেষ্টটো আহিছে। বাটাৰ যেনেকুৱা আমাৰ টেষ্ট লাগে তেনেকুৱাই টেষ্ট আহিছে। চাব পাৰে, এয়া চাওক, বৰফ কেইটুকুৰ এনেদৰে মানে আলাগ হৈ গ'ল। আৰু সেই বেলেগ হৈ যোৱা বৰফ কেইটুকুৰ তাৰ পৰা তুলি আনি কিনে পেলাই দিব লাগে। কাৰণ বৰফ যিখিনি লাগে তাত সেইখিনি নিজে এডজাষ্ট হৈ যায়, আৰু পিছত যিমান বৰফ দি থাকিলে মানে তাতে এডজাষ্ট হৈ নাযায়। এনেদৰে মোৰ বৰফ মই বেছি দিয়া নাছিলোঁ, অলপমানে দিছিলোঁ, বেছি বৰফ নলাল, সৰু সৰু দুপিচে ওলাল। এইখিনি মই পেলাই দিলোঁ, আৰু ইমান ধুনীয়াকৈ পেষ্টখিনি হৈছে। চাওকচোন, একদম দেখিবলৈ বাটাৰৰ নিচিনাই লাগিছে। আপোনালোকে এনেদৰে প্লিজ ঘৰত বনাব, আৰু মোক কমেণ্ট বক্সত নিশ্চয় জনাব আপোনালোকৰ হৈছেনে বাৰু নে হোৱা নাই, আৰু খাবলৈ কেনেকুৱা হৈছে। এয়া চাওক, একদম কেপচি ইমান ধুনীয়া বাটাৰ, যেনেকৈ বাটাৰ আমি লাৰিলে যেনেকুৱা হয় ন, একদম তেনেকুৱা হৈছে। এয়া চাব পাৰে আপোনালোকে, এয়া চাওক, একদম বাটাৰ যেনেকুৱা লাগিছে এনেকুৱা হৈছে। আপোনালোকে ঘৰত বনাব। আৰু মই এনেদৰে সৰু এটা বাচন লৈছোঁ। বাচন মানে এইটো এটা আছিল সৰু প্লাষ্টিকৰ টেমা, তাতে মই মানে ভৰাই থ'ম বুলি ভাবিছোঁ। অলপ মানে যিহেতু বেছি মানে একদম ওপৰলৈ নাহিল, আৰু অকণমান তলতে লৈ গ'ল, অকণমান যিহেতু এনেকুৱা হৈ গ'ল। আৰু মই ধুনীয়াকৈ বাটাৰখিনি এনেদৰে বনাই মেলি লৈ সেইটোত ঢাকনিখন মাৰি থৈ দিছোঁ। আৰু মাৰি কিনে মই কি কৰিম, ফ্ৰিজতে থৈ দিম, কাৰণ ফ্ৰিজত থ'লে বস্তুখিনি ভাল লাগিব। এনেকুৱা পালে মই বাৰু বনাব পাৰিছোঁ নে পৰা নাই, আৰু আপোনালোকে বনাওক, বনাই মেলি মোক কওক যে আপোনালোকে বনাব পাৰিছে নে পৰা নাই। ভিডিঅ' বনায়ো আপোনালোকে আপলোড কৰক, মই নিশ্চয় চাম। আৰু এয়া চাওক, ল'ৰাই গ্ৰিলৰ ওপৰত মানে ঘৰৰ ভিতৰৰ পৰা খিৰিকীত উঠি মানে মোক মাতি আছে। গতিকে এতিয়ালৈ মই ভিডিঅ'টোৰ পৰা বিদায় ল'ম বুলি ভাবিছোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এইকেইটা বস্তু কৰি থৈ দিব। আৰু এতিয়ালৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। বাই বাই। কাৰণ সি মোক চিঞৰি আছে ভিতৰৰ পৰা, কাৰণ মই বাৰান্দাত বহি আছোঁ। বাই।